সকলক আজি এটা এই প্ৰেছ মিটখন এই কাৰণে লোৱা হৈছে যে আপোনালোক সকলোৰে অৱগত যে অহা 24 তাৰিখে আমাৰ 400তম জন্ম জয়ন্তী আমাৰ বীৰ লাচিত বৰফুকন তেখেতৰ 400তম বাৰ্থ এনিভাৰ্চাৰী জন্ম জয়ন্তী পালন কৰাৰ ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰে এক বিশেষ উদ্যোগ লৈছে। অহা 24 তাৰিখত অসম চৰকাৰে দিল্লীত চেণ্ট্ৰেলি এক বিশেষ অনুষ্ঠান ৰাখিব, য'ত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই 400 বাৰ্থ এনিভাৰ্চাৰী উদযাপন কৰা হ'ব। তাৰ লগত সংগতি ৰাখি অসমৰ প্ৰত্যেকখন জিলাতেই বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু কালিৰ পৰা সেই কাৰ্যসূচী আৰম্ভ হ'ব। কালি অহা 18 তাৰিখে এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে যে য'ত এটা বিশেষ মাৰ্চ পাষ্টৰ ব্যৱস্থা কৰা হৈছে পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পৰা। সকলো জিলাৰ পুলিচ প্ৰশাসনে সেই মাৰ্চ পাষ্ট উলিয়াব আৰু তাত বিভিন্ন তেওঁলোকৰ পুলিচৰ গোটেই জোৱানকে ধৰি সকলো লোকেই তাত অংশগ্ৰহণ কৰিব আৰু সেই মাৰ্চ পাষ্টটো পুলিচৰ দ্বাৰাই কণ্ডাক্ট হ'ব আৰু তাৰ দ্বাৰাই শুভাৰম্ভণি হ'ব। তাৰ পিছতেই নেক্সট 19 তাৰিখৰ পৰা 24 তাৰিখলৈকে অসমৰ গোটেইকেইখন জিলাত বিভিন্ন কাৰ্যসূচী তেওঁলোকে চৰকাৰৰ ফালৰ পৰা ৰখাৰ কাৰণে ব্যৱস্থা কৰিছে। 19 তাৰিখে এক বিশেষ অনুষ্ঠান হ'ব, যিটো অনুষ্ঠানত প্ৰত্যেকখন সকলো স্কুলেই বীৰ লাচিত বৰফুকনৰ ওপৰত এছে কম্পিটিশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু সেই এছে কম্পিটিশ্যনত বিভিন্ন ষ্ট্ৰাকচাৰত প্ৰত্যেক স্কুলৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সাঙুৰি সেই এছে কম্পিটিশ্যন হ'ব বা ৰচনা প্ৰতিযোগিতা কৰাৰ ব্যৱস্থা কৰা হৈছে। সেই প্ৰত্যেকখন ৰচনা প্ৰতিযোগিতা স্কুলখনৰ স্কুল হিচাপে হ'ব আৰু স্কুলৰ গোট হিচাপে হ'ব। ক্লাছ 1 to ক্লাছ 5, দেন ক্লাছ 6 to ক্লাছ 8, ঠিক তেনেকৈ ক্লাছ 9 to ক্লাছ 12 আৰু কলেজৰখিনি সম্পূৰ্ণ সুকীয়াকৈ কলেজ কৰ্তৃপক্ষই কৰিব। সেইখিনিৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটো একেদিনাই 19 তাৰিখেই হ'ব। তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এখন বিশেষ প্ৰিণ্টেড ফৰ্ম এইবিলাক কাগজ দিয়া হৈছে, সেইখিনি সকলো ছাত্ৰ ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই এছে কম্পিটিশ্যন বা সেই ৰাইটিংটো অকল ছাত্ৰ ছাত্ৰীৰ ওপৰতেই যে থাকিব সেইটো নহয়, যে বেলেগ যিকোনো ব্যক্তিয়ে লিখিব পাৰে যদি কোনোবাই কৰে। তো সেই হিচাপে আমি আমাৰ জিলাত যিবিলাক ডিপাৰ্টমেণ্ট আছে বা বিভাগ আছে সকলো বিভাগকো আমি সেইখিনি প্ৰপত্ৰ আমি ডিষ্ট্ৰিবিউট কৰিছোঁ বা বিলাই দিছোঁ। আমাৰ জিলাত নিয়াৰ এবাউট 1,80,000 মান তেনেকুৱা প্ৰপত্ৰ আহিছিল প্ৰিণ্টেড ফৰ্ম। তাৰে আমি এৰাউণ্ড 1,50,000 মান আমি স্কুলৰ কৰ্তৃপক্ষক দিছোঁ আৰু বাকীখিনি আমাৰ জিলাৰ বিভিন্ন বিভাগৰ তথা বিভিন্ন ব্যক্তিৰ ওচৰলৈ পঠিয়াইছোঁ। এই সকলো ৰচনা প্ৰতিযোগিতা বা সেই ৰাইটিংটো যিটো থাকিব সেইখিনি ফলাফল 20 তাৰিখে তেওঁলোকে স্কুল কৰ্তৃপক্ষ নিজৰ ফালৰ পৰা চিলেক্ট কৰি উলিয়াব আৰু প্ৰথম, দ্বিতীয়, তৃতীয় প্ৰত্যেকটো গোট মানে প্ৰত্যেকটো শাখাৰ প্ৰত্যেকখন স্কুলত সেই কথাখিনি উলিয়াই লোৱা হ'ব আৰু তেওঁলোকক প্ৰত্যেককে এৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই সম্পূৰ্ণ ব্যৱস্থাটো আমাৰ স্কুলৰ ইনস্পেক্টৰ অফ স্কুল তথা DEO তেওঁলোকক দায়িত্ব দিয়া হৈছে আৰু সেইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা সকলো নীতি নিৰ্দেশনা তেওঁলোকলৈ আহিছে আৰু আমাৰ লগত তেওঁলোকে শ্বেয়াৰ কৰি একেলগে যৌথভাৱে আমাৰ লগত কৰি আছে। কিন্তু গোটেই পৰিচালনা আৰু গোটেইখিনি চিলেকশ্যনৰ পৰা আদি কৰি গোটেইখিনি স্কুল কৰ্তৃপক্ষই আমাৰ লগত কৰিব। তাৰ পিছতেই 20 তাৰিখে এটা চৰকাৰৰ নিৰ্দেশ এনেকুৱা যে 20 তাৰিখৰ দিনটো এটা ছ'চিয়েল ছাৰ্ভিচ ডে নিচিনা হ'ব লাগে। সেই ছ'চিয়েল ছাৰ্ভিচ ডেত ডিষ্ট্ৰিক্টৰ কৰ্তৃপক্ষসকলক কোৱা হৈছে যে যদি তেওঁলোকে স্বচ্ছতাৰ অভিযানৰ এটা অনুষ্ঠান ৰাখিব, কিছুমান প্লান্টেশ্যনৰ অনুষ্ঠান ৰাখিব আৰু বিশেষভাৱে দুটা ব্লাড ডনেশ্যন কেম্পৰ ব্যৱস্থা কৰিব আৰু সেই হিচাপে আমাৰ জিলাটো তেনেকৈ আমি আয়োজন কৰাৰ ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকৈ বাকী দিনকেইটা কৈছে যে 21, 22, 23 যিহেতু মূল অনুষ্ঠানটো হ'ব 24 তাৰিখে দিল্লীত,
তো বাকী যিখিনি থাকিব 21, 22, 23 সেইটো প্ৰত্যেকখন জিলাৰ ক্ষেত্ৰত ভগাই দিছে। প্ৰত্যেকখন জিলাৰ ক্ষেত্ৰত ভগাই দিছে মানে জিলা কৰ্তৃপক্ষক কৈছে যে তেওঁলোকৰ নিজৰ নিজৰ যি ইন'ভেটিভ যি অনুষ্ঠান সেই হিচাপে তেওঁলোকে নিজে কৰিব আৰু হেৰিৰ লগত সংগতি ৰাখি মানে বীৰ লাচিত বৰফুকনৰ লগত সংগতি ৰাখি তেওঁলোকে বিভিন্ন যি বেলেগ বেলেগ বিভিন্ন যাৰ যি ইন'ভেটিভ যিটো অনুষ্ঠান সেইখিনি কৰিব পাৰে। সি দেশপ্ৰেমমূলক নাটকেই হওক, গানেই হওক, তেনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান কৰিব পাৰে। সেইটো বেচিছত আমি সেইটোৰ লগত উল্লেখ ৰাখি আমি এনেধৰণে ভাবিছিলোঁ যে 21, 22, 23 আমাৰ ক্ষেত্ৰত আমি সকলো ব্লকবিলাকক সাঙুৰি প্ৰত্যেক ব্লক আৰু প্ৰত্যেকখন গাঁও পঞ্চায়ত যাতে মূল কথাটোৱে হৈছে যে বীৰ লাচিত বৰফুকনৰ ক্ষেত্ৰত হয়তো এচাম মানুহে এতিয়াও হয়তো অৱগত নহ'বও পাৰে বা খুব কমেই গোটেই তেওঁৰ বহুল যিখিনি জীৱন পৰিক্ৰমা সেই জীৱন পৰিক্ৰমাৰ বিষয়ে হয়তো সম্পূৰ্ণভাৱে অৱগত নহ'বও পাৰে। তো সেইখিনিতে এই ক্ষেত্ৰত আমি ভাবিছোঁ যে প্ৰত্যেকখন গাঁও পঞ্চায়তকে আমি টাচ কৰিম আৰু সেইকাৰণে আমি প্ৰত্যেকখন তেওঁৰ জীৱন আদৰ্শ বা যিখিনি গোটেইখিনিৰ কথা লৈ আমি প্ৰত্যেকটো গাঁও পঞ্চায়তত একোটা অনুষ্ঠান ৰাখিব দিছোঁ আৰু সেইখিনিৰ দায়িত্ব মানে এনেধৰণে কৰা হৈছে যে ব্লক হেডকোৱাৰ্টাৰ প্লাছ প্ৰত্যেকখন গাঁও পঞ্চায়ত আমাৰ যি 65খন জিপি আছে সেই 65খন জিপিত যাতে সকলোতে হয় আৰু সেই অনুষ্ঠানটো কি ধৰণে কৰিব, কেনেকৈ কৰিব সেইখিনি গোটেইখিনি দায়িত্ব আমাৰ CEO জিলা পৰিষদক দিয়া হৈছে। আৰু তাত চৰকাৰৰ এটা কথা আছিলে যে বিভিন্ন ক্ষেত্ৰত লোকেল যিখিনি থাকে লোকেল কথাখিনিৰ ওপৰত এমফেচাইজ কৰিবৰ কাৰণে আমি সেই কথাখিনি কৈছোঁ। আৰু তাত ধৰক যদি খেলা ধূলাও হ'ব পাৰে সেইটোৰ লগত সেই পৰ্বটোৰ লগত সংগতি ৰাখি হয়তো বিভিন্ন খেলা ধূলাও হ'ব পাৰে যেনে ইণ্ডিজেনাছ স্পৰ্ট বা এইবিলাক থাকে। তো সেই ধৰণৰ কথাখিনি তেওঁলোকে লৈ যাব পাৰে। ঠিক তেনেকৈ আমি ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰক আমি ইনভলভ কৰাইছোঁ এইটো ক্ষেত্ৰত যে 21ৰ পৰা 23 তাৰিখৰ ভিতৰত আমি এটা প্ৰতিযোগিতা পাতিব দিছোঁ যে আমাৰ ছোৱালী ভলীবলৰ এটা যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পাতিব দিছোঁ এই বাৰ্থ চেণ্টিনাৰীৰ লগত জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি। তাৰ লগে লগে এটা যিহেতু মাছ শ্ব'কেছ টাইপ হ'ব লাগে তো বাইক ৰেলীয়ে হওক বা চাইকেল ৰেলীয়ে হওক তেনেকুৱা ধৰণৰ অনুষ্ঠান বা বাইক ৰেলী, চাইকেল ৰেলী আৰু কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ কাৰণে আমি ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ তথা DSAকে লৈ আমি তেনেকুৱা বিভিন্ন অনুষ্ঠানৰ লগত যোগাযোগ কৰিছোঁ আৰু সেইটো আমি খুব সম্ভৱ আমি 22 তাৰিখে আমি সেইটোৰ ব্যৱস্থা কৰিম। ঠিক তেনেকৈ 21, 22, 23 আমি এইটো ভাবিছোঁ যে কিছুমান সৰু সৰু ষ্ট্ৰীট প্লে মানে বীৰ লাচিতৰ জীৱন পৰিক্ৰমা লৈ বা দেশপ্ৰেমমূলক বিভিন্ন থিম লৈ আমি ষ্ট্ৰীট প্লেৰ ব্যৱস্থা কৰিম আৰু সেই ষ্ট্ৰীট প্লেসমূহ আমি গোটেই জিলাখনৰ বিভিন্ন ঠাইত আমি দেখুওৱাৰ ব্যৱস্থা কৰা হ'ব আৰু সেইকেইটা ডেটো আমি 21, 22, 23ত তেনেকৈ ৰাখিছোঁ। লগে লগে তাৰ চাইমুলটেনিয়াছলি 21, 22, 23 ইয়াত আমাক এইটোও কৈছিল যে যিবিলাক ইন'ভেশ্যনৰ প্ৰগ্ৰেম হয় সেই ইন'ভেশ্যনৰ প্ৰগ্ৰেমত হয়তো এনেকুৱা হ'ব পাৰে যে কুইজ প্ৰতিযোগিতা হ'ব পাৰে, ডিবেট হ'ব পাৰে বা বেলেগ ধৰণৰ কিবা হয়তো এনিমেশ্যন কৰিব পাৰে বিভিন্ন ধৰণৰ। চ' সেই হিচাপে আমি এতিয়াও আমি যিহেতু গোটেই প্লেনটোত আমি ৰাখি থৈছোঁ যে আমি ডিবেট আৰু কুইজ কম্পিটিশ্যন আমি কৰিম। আমি কিছুমান এনিমেশ্যনৰ যদি ব্যৱস্থা কৰিব পাৰোঁ আমি যোগাযোগ কৰি আছোঁ, যদি পাৰোঁ তেতিয়াহ'লে সেই এনিমেশ্যনৰ ক্ষেত্ৰতো আমি আগুৱাই যাম আৰু চেণ্ট্ৰেলি এখন কালচাৰেল এটা আমি অনুষ্ঠান পাতিম যিটো কালচাৰেল অনুষ্ঠানত হয়তো অলপ আমি এনেকুৱাকৈ ল'ম যে ক্লাছিকেল ছঙৰ ক্ষেত্ৰত কম্পিটিশ্যন পাতি সেইখিনি যিবিলাকে মানে প্ৰতিযোগিতাত ভাল হৈ আহে তেওঁলোকৰ আমি প্ৰদৰ্শন কৰা বা বিভিন্ন দেশপ্ৰেমমূলক গানৰ ক্ষেত্ৰত তেনেকুৱা ধৰণে আমি প্ৰতিযোগিতাৰ ব্যৱস্থা কৰি আমি কালচাৰেল এখন ফাংচন পাতিম। ঠিক তেনেকৈ এটা সেই গোটেই দিনকেইটাত 21, 22, 23 বা 22, 23, 24ৰ লগত সংগতি ৰাখি আমি গোটেই চহৰৰ বিভিন্ন চহৰ মানে গোটেই জিলাখনৰ প্ৰমিনেণ্ট ঠাইবিলাকৰ কিছুমানত আমি ইলুমিনেশ্যনৰ ব্যৱস্থা কৰিম য'ত তেওঁলোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা বীৰ লাচিত বৰফুকনৰ যিবিলাক কাট আউট দিছে বা যিবিলাক হোৰ্ডিং দিছে সেই হোৰ্ডিংবিলাকক আমি ভালকৈ যাতে সকলোৰে জ্ঞাত আৰু চবেই যাতে এটা ভাইব্ৰেণ্ট যে এজন জাতীয় নায়কৰ ক্ষেত্ৰত যি ধৰণৰ আজি ব্যৱস্থা কৰা হৈছে যে চেণ্ট্ৰেলি এটা অনুষ্ঠানত তেওঁৰ 400তম জন্ম জয়ন্তী পালন কৰিবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰা হৈছে সেইটোৰ ক্ষেত্ৰত যাতে সকলোৱে অৱগত হয়, সকলোৰে মাজত যাতে এৱাৰনেছ হয় সেই গোটেইখিনি কথা কৈ সেইখিনি আমি প্ৰত্যেক চহৰৰ চহৰ বা
এই জিলাখনৰ যিবিলাক প্ৰমিনেণ্ট জইণ্ট বা যিবিলাকত মানুহৰ সমাগম বেছি তাতে আমি সেইটোৰ ব্যৱস্থা মানে ডিছপ্লে কৰাৰ ব্যৱস্থা কৰিম। ঠিক তেনেদৰে আমাৰ লগত এইবিলাকৰ লগত সংগতি ৰাখি আমি আমাৰ লগত বিভিন্ন যে বেংকসকলকো আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকেও যিহেতু বিভিন্ন শ্ৰেণীৰ লোক বিভিন্ন য'ত প্ৰমিনেণ্ট যিবিলাক বেংকৰ শাখা তাতে যাতে এইবিলাক বস্তু ডিছপ্লে হয়। কিন্তু বহুতে আমি জানো কিন্তু বহুত বাহিৰা মানুহে হয়তো এইখিনি নাজানিবও পাৰে। চ' সেইখিনিৰ ক্ষেত্ৰত সেই ডিছপ্লে কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগে লগে আমি 24 তাৰিখে মূল অনুষ্ঠানটো হ'ব বুলি কৈছে। মূল অনুষ্ঠানটোৰ সময়টো এতিয়া আমাক চৰকাৰৰ তৰফৰ পৰাই যেতিয়া জনাব তেতিয়া আমি সেই হিচাপে মূল অনুষ্ঠানটো কৰিম। কিন্তু মূল অনুষ্ঠানটোৰ লগত আমাৰ দিল্লীৰ অনুষ্ঠানটোৰ লগত যোগাযোগ থাকিব। দিল্লীত যেতিয়াই প্ৰধানমন্ত্ৰী মহোদয়ে যেতিয়া সেই অনুষ্ঠান উদ্বোধন কৰিব বা তেওঁ যেতিয়াই এড্ৰেছ কৰিব সেই গোটেইখিনি আমাৰ ইয়াত থকা অনুষ্ঠানৰ লগত সংগতি থাকিব। সংগতি এইটোৱে থাকিব যে তেওঁৰ যেতিয়া অনুষ্ঠান তাত আৰম্ভ হ'ব আমাৰ ইয়াত থকা সকলো প্ৰগ্ৰেমেই তেওঁৰ প্ৰগ্ৰেমৰ লগত লিংক হ'ব আৰু সকলো দৰ্শকেই যাতে সেই অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। 24 তাৰিখে ইয়াৰ বাহিৰেও মূল অনুষ্ঠান যে 24 তাৰিখত মূল অনুষ্ঠানটোত এজন গেষ্ট লেকচাৰাৰক ইনভাইট কৰা হ'ব আৰু বীৰ লাচিত বৰফুকন দেৱৰ জীৱনৰ ওপৰত তেওঁ এটা যিটো লেকচাৰ যিটো কোৱা হয় যে ৰিচোৰ্চ পাৰ্চনৰ দ্বাৰা যিটো লেকচাৰৰ ব্যৱস্থা কৰা হয় সেইটো আৰু সকলো যিবিলাক প্ৰতিযোগী যিবিলাকৰ 1, 2 মানে 1st, 2nd, 3rd হ'ল সেই এটা নিৰ্দিষ্ট সংখ্যক প্ৰতিযোগীক আমি ইয়াত ডিষ্ট্ৰিক্ট লেভেলত আমি তেওঁলোকক এৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাৰ বাহিৰেও বিভিন্ন অনুষ্ঠানৰ কথা ভাবি থকা হৈছে আৰু সেইখিনি সময় আৰু সুবিধা অনুযায়ী আৰু এভেইলেবিলিটি যিহেতু ৰাসৰ হেৰিটোত আহি গৈছে বহুত ক্ষেত্ৰত কিছুমান কনচাইড হৈছে সেইকাৰণে সেইবিলাকৰ লগত গোটেইখিনি সংগতি ৰাখি আমি সেই হিচাপে সেই অনুষ্ঠানটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি পতাৰ ব্যৱস্থা কৰিছোঁ। 24th আমি আৰু এটা অনুষ্ঠান ৰাখিছোঁ যদি বতৰ বা হেৰিয়ে যদি বিধি পথালি নিদিয়ে আমি ভাবোঁ যে এটা ভাল লাচিতৰ যি অফিচিয়েল যিখিনি পৰ্ট্ৰেইট বা যি ধৰণৰ উলিয়াইছে তাৰে এটা আমি অনুষ্ঠান এটা ৱাকিং জ'নত আমি ৰাখিম আৰু সেই ৱাকিং জ'নত হয়তো আমি এটা বিশেষ ধৰণে ইলুমিনেশ্যন কৰাৰ ব্যৱস্থা কৰা হ'ব। চ' এই গোটেইবিলাক সাঙুৰি ডিষ্ট্ৰিক্ট প্ৰশাসন জিলা প্ৰশাসনে আগবাঢ়িছে। আজি পুলিচ প্ৰশাসনে তেওঁলোকৰ অহাকালিৰ যিটো পৰ্ব সেই পৰ্বটো অনুষ্ঠান কৰাৰ লগে লগে আজি মুকলি হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ সকলো জিলা প্ৰশাসনে তথা পুলিচ প্ৰশাসনে সকলোৱে মিলি এই অনুষ্ঠানখিনি আমি আগবঢ়াই লৈ যাম। বিভিন্ন শ্ৰেণীৰ লোকক ইনভলভ কৰোৱা হৈছে যেনেকৈ যিবিলাকৰ এইবিলাক ৰেলীৰ ক্ষেত্ৰত যাক লাগে যে ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনেই হওক বা বিভিন্ন ছেল্ফ হেল্প গ্ৰুপেই হওক সকলোকে সাঙুৰি এই বস্তুখিনি কৰা হৈছে আৰু ৰাইজৰ সহায় সহযোগিতা বিচৰা হৈছে। এইখিনিতে মই চৰকাৰৰ আৰু এটা নিৰ্দেশনা আপোনালোকৰ আগত অৱগত কৰিছোঁ যে সকলোকে ইনভলভ কৰোৱাৰ ক্ষেত্ৰত এইটোও কৈছোঁ যে প্ৰেছৰ যিসকল ব্যক্তি তেওঁলোককো এই কথাখিনি কৈ তেওঁলোকৰো যদি কিবা নিজৰ পাৰ্টিচিপেশ্যন বা কিবা ইন'ভেটিভ যদি অনুষ্ঠান থাকে তেতিয়াহ'লে তেওঁলোকেও যদি আগ্ৰহ কৰে সেই বস্তুটো কৰিব পাৰে। তাত আমি আপোনালোকৰ লগত যি ধৰণে সহায় কৰিব লাগে আমি জিলা প্ৰশাসনে সেই ধৰণে সহায় কৰিম। তো মই সেইটোৱে এটা সুবিধা লৈছোঁ যে আজি আপোনালোকৰ লগত যেতিয়া এই প্ৰেছ মিটত বহিছোঁৱেই তো মই আমাৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু ঠিক তেনেকৈ হয়তো অভয়াপুৰীটো আছে তেনেকৈ সকলোকে মই অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ তেনেকুৱা কিবা ইন'ভেটিভ আইডিয়া থাকে বা আপোনালোকে ভাবে যে আপোনালোকৰ নিজৰ অনুষ্ঠান তেনেকৈ আৰু এটা অনুষ্ঠান কৰিব আৰু সেই অনুষ্ঠান আমাৰ লগত যোগ দিব খোজে তেতিয়াহ'লে মই সকলোকে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে আগবাঢ়ি আহিলে আমি একেলগে আগুৱাই যাম। কিন্তু মূল কথাটো যে মূল বিষয়বস্তু যে সেই জাতীয় নায়কজনৰ ক্ষেত্ৰত যি ধৰণে আমি পাব্লিচিটি কৰিব লাগে এটা ভাইব্ৰেণ্ট পাব্লিচিটি হ'ব লাগে মানে এটা থিমত এইটোৱে যে হি শুড বি ন'ন টু ওৱান এণ্ড অল যেনেকৈ আমি নিজৰ জাতিটোৰ ক্ষেত্ৰত যেনেকৈ জানিব লাগে এজন মহৎ ব্যক্তিক আৰু সেই বীৰ যোদ্ধাজনক যি 400 বাৰ্থ এনিভাৰ্চাৰী হৈছে সেইটোৰ লগত সংগতি ৰাখি যি অনুষ্ঠান হৈছে আৰু সেই অনুষ্ঠানৰ লগতে তেওঁৰ গোটেই জীৱন পৰিক্ৰমাটো যাতে সকলো মানুহৰ ক্ষেত্ৰত অৱগত হয় সেইটোৱেই মূল উদ্দেশ্য। তো এইখিনি আয়োজন কৰা হৈছে আৰু যেতিয়া ফাইনাল পইণ্টখিনি ওলাব তেতিয়া মই আপোনালোকৰ লগত যদি আপোনালোকক দৰকাৰ হয় মই বিভিন্ন সময়ত DIPRৰ যোগেৰে আপোনালোকক মই জনাম। এইখিনিয়ে আজিৰ মূল উদ্দেশ্যটো এইখিনিয়ে আছে।
কিন্তু এই মূল উদ্দেশ্যটোত মোৰ এইটো আছে যে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ বা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ লগত আজি যিহেতু গোটেইখিনি অহাই নাই, এটা নিৰ্দিষ্ট সংখ্যক আহিছে, আপোনালোকে নিজৰ মাজত আলোচনা কৰি যদি আপোনালোকে ভাবে তেতিয়াহ'লে মোক যিকোনো সময়তে এই কথাখিনি ক'ব পাৰে। ধন্যবাদ। আৰু মই বঙাইগাঁও জিলা মিনছ মই মানে আই এম কাভাৰিং অভয়াপুৰী, সেইটো নহয় যে মই হেৰি বুলিয়ে কৈছোঁ। সকলোৱে একাপ একাপ চাহ খাওঁ নেকি বাইদেউ? মানে মই এতিয়া যিখিনি কৈছোঁ আমাৰ যিখিনি অনুষ্ঠান গোটেইখিনিয়ে কাভাৰ কৰি দিছোঁ, কিন্তু হেৰিৰ ক্ষেত্ৰত SDIPR এবাৰ হেৰি কৰি দিছোঁ।